নমস্কাৰ, মই দীপাংকৰ। পুৱাই শুই উঠি মোৰ প্ৰথম কামটিয়ে হৈছে যে চিকুক লগত লৈ মৰ্ণিং ৱাক কৰিবলৈ যোৱা। আৰু আমাৰ চিকুক দেখা পাই দূৰৈৰ পৰা এজনী কলি কুকুৰে চিকুৰ কাষ পায়হি। আৰু নাহিবই বা কিয়, আমাৰ চিকু কমটি হেণ্ডচাম নে কি কয় ৰাইজ? তাকে বুলি কিন্তু মতা কুকুৰ হোৱালে দুইটাই যুঁজ বাগৰ কৰিলে হয়। একমাত্ৰ মাইকী কুকুৰ কাৰণেহে হাত এৰিছে আকৌ দেই। মানে এয়া চাওকচোন, চিকুৰ লগে লগে একদম আমাৰ ঘৰ পালেহি। দুইটাই লুকা চুপি কৰি আছে। চিকু যেন মোক দেখা পাই লাজ পাইছে, আনকি মুখৰ পৰা পানী ববলৈ ধৰিছে। হয়তো কলিৰ প্ৰেমত বাৰুকৈ পৰিছে। যদিহে কইনা ঘৰৰ কোনো আপত্তি নাই, তেতিয়াহ'লে আমি দৰা ঘৰ কিন্তু সাজি বিয়াখন ধুমধামেৰে পতাতহে কথা। আৰু ঘৰ আহি ধুনীয়াকৈ ঝাৰু চাৰু লগাই ঘৰ মচি লওঁ। আৰু আচলতে মোৰ এনেদৰে ঘৰ মচিলে মানে বেছি পৰিষ্কাৰ হোৱা যেন অনুভৱ হয়। আৰু ধুনীয়াকৈ গা পা ধুই আহি মই ধূপ জ্বলাই লওঁ। ইয়াত মোক আপোনালোকে কোনো ধৰণৰ পইণ্ট নধৰে যাতে। মই কেৱল মনৰ শুদ্ধিৰ কাৰণেহে ধূপডাল এনেদৰে জ্বলাইছোঁ। এনেও সন্ধিয়া সময়ত নামঘৰত চাকি জ্বলোৱা হয়। আৰু কেক এটা বনাইছিলোঁ কল দি পেলাই। যিহেতু যোৱা 3 তাৰিখে মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ লগতে সেইদিনাখন দিনটোতেই 1 লাখ মানুহে মোক এটা শ্বৰ্টত মৰম দিয়ে। তাৰে ফূৰ্তিতে আজিৰ এই কেকটো। আৰু আজিৰ ডেটত মোৰ সেই শ্বৰ্টটিত প্ৰায় 2 লাখ ওপৰৰ মানুহে মৰম দিছে। আৰু আপোনালোককো নিশ্চয় মাতিম, যদিহে মোৰ পৰিয়ালটো ধুমধামেৰে ডাঙৰ হয়। আৰু আপোনালোকে ৰেডি নে? মই কিন্তু মাতিমেই আকৌ দেই।